নমস্কাৰ এছে নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। মন্দিৰত প্ৰৱেশত ৰাইজে বাধা দিলে সত্যৰঞ্জনক আৰু ৰাইজে মন্দিৰত সোমাব নিদিলে সত্যৰঞ্জন বৰাক। দৰ্শকসকল মহামৃত্যুঞ্জয় মন্দিৰ সন্দৰ্ভত ফেচবুকত লিখিছিল সত্যৰঞ্জন বৰাই আৰু ক্ষুব্ধ হৈ পৰা ৰাইজে মহামৃত্যুঞ্জয় মন্দিৰত সোমাব নিদিলে সত্যৰঞ্জনক। মন্দিৰ দৰ্শনৰ নামত সত্যৰঞ্জনে ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে ৰাইজে। দৰ্শকসকল মন্দিৰ দৰ্শনৰ নামত সত্যৰঞ্জনে ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে ৰাইজে আৰু সত্যৰঞ্জন বৰাক গো বেক বুলি ধ্বনি দিছে ৰাইজে। দৰ্শকসকল আজিৰ ২ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। দুৰ্ঘটনাত পতিত হৈছে IPS আনন্দ মিশ্ৰা আৰু কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত হয় IPS আনন্দ মিশ্ৰ আৰু আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী বিষয়াগৰাকী আৰু চিকিৎসালয়ত প্ৰেৰণ কৰা হয় IPS আনন্দ মিশ্ৰক। অসম আৰক্ষীৰ হৈ বাইক ৰেলী কৰিছিল IPS আনন্দ মিশ্ৰ আৰু তাৰ পিছতে দুৰ্ঘটনাত পতিত হয় IPS আনন্দ মিশ্ৰা। দৰ্শকসকল আজিৰ ৩ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। টাটা ষ্টীলৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড আৰু জামছেদপুৰত থকা টাটা ষ্টীলৰ কাৰখানাত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু টাটা ষ্টীলৰ কুক প্লাণ্টত এই অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডত ৩জনকৈ শ্ৰমিকৰ গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু কুক প্লাণ্টত থকা বেটাৰী বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। দৰ্শকসকল আজিৰ ৪ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। ৰেলৰ খুন্দাত মৃত্যু পিতা আৰু পুত্ৰৰ আৰু গোসাইগাঁৱৰ সীমান্তৱৰ্তী ভেলাকুৱা ৰেল দলংগত সংঘটিত হৈছে ঘটনা আৰু দুবৰী কামাখ্যা উজনিমুৱা ৰেলৰ খুন্দাত নিহত পিতা আৰু পুত্ৰ আৰু ৰেল দলংগৰে গৈ থকা সময়ত পিতা পুত্ৰক মহতিয়ালে ৰেলে আৰু তাৰ পিছতে পিতাতে নিহত হয় পিতা আৰু পুত্ৰ।